হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। বৰ্তমান এতিয়া পূজা বতৰ, শংকৰ উৎসৱ হৈ আছে আমাৰ নামঘৰত। এতিয়া আজি আমাৰ নামঘৰত ভাগৱত চলাব। আমি ভাগৱতত অলপ ঘূৰিম মানে আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ, আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকক। এয়া মই দেখিছে গামোচা, বগা চাৰ্ট আৰু চুৰিয়া পিন্ধি লৈছোঁ। এতিয়া আমি ভাগৱতত ঘূৰিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। ভিডিঅ'টো পুৰা ধামাকা হ'ব। ফাইনেলি এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাম। এইটো ই আহিছে মোৰ লগত আজি। এয়া চাওক, নামঘৰৰ ভিতৰলৈ আহি গ'লোঁ ফাইনেলি। এয়া ভাগৱতৰ একদম মেইন ভক্ত। তোমালোকে ভাগৱতত ঘূৰিবানে? কৃষ্ণ কৈ দিয়া, লাষ্ট কৰিছে। আজি মানে শংকৰ উৎসৱৰ কাৰণে ভাগৱত আমাৰ গোটেই গাঁওখন ঘূৰাৰ কথা আছিলে, কিন্তু কি ক'ব, দুখৰ কথা, বতৰটো আজি বহুত বেয়া। সেইকাৰণে আমাৰ নামঘৰতে 3 পাক ভাগৱত ঘূৰিব। গতিকে আপোনালোকে চাওক কিমান ভাল লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। ভাগৱত বুলি ক'লে আমাৰ মনটো পবিত্ৰ লাগে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকৈ ভাগৱত ঘূৰিব, কেনেকৈ আমি নাম গাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, বহুত ভাল লাগিব মানে আজি ভিডিঅ'টো চাই থাকক দেই। আজি বতৰটো বেয়া, সেইকাৰণে আজি মানে গাঁৱত ভাগৱত নোঘোৱালে। বতৰ বেয়া কাৰণে নামঘৰতে আজি ভাগৱত ঘূৰাইছে। গতিকে আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ, সম্পূৰ্ণৰূপে চাই থাকক। বহুত ভাল লাগে ভাগৱত বুলি ক'লে। মোৰ মানে বহুত ভাল লাগিছে আজি ভাগৱতলৈ আহি। ভাগৱতলৈ আহিলে মানুহৰ মনো পবিত্ৰ লাগে। গতিকে আপোনালোকে ভিডিঅ'টো চাওক, আপোনালোকেও মনটো পবিত্ৰ হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। ভাগৱত ঘূৰো দেই। চাওক দেই, মই কেমেৰা বেক কৰিছোঁ। এয়া চব জবাবতে আছে, সুনীল খুৰা আপোনালোকে চাওক।
সকলোৱে ভাগত ঘূৰি হৈ গ'ল, মানে ভাগত আমি 3 পাক ঘূৰিছিলে আজি আমাৰ নামঘৰতে। গতিকে এতিয়া ভাগত ঘূৰি হৈ গ'ল। গতিকে এতিয়া সকলো ৰাইজে এতিয়া ভগৱানৰ ওচৰত সেৱা কৰিব। আপোনালোকে চাই থাকক ভিডিঅ'টো। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ, মংগল কৰা প্ৰভু দেখি চাওঁ, কৃষ্ণ কৃষ্ণ, কিবা যদি দুখ আছে সমস্ত দুখ ক্ষমা কৰা প্ৰভু দেখি চাওঁ, তোমাৰ চৰণতে আমি সেৱা কৰিছোঁ ভগৱান দেখি চাওঁ, কৃষ্ণ কৃষ্ণ, কৃষ্ণ প্ৰভু আমাক মংগল কৰা, কৃষ্ণ কৃষ্ণ।